কি খবৰ আপোনালোকে আশা কৰোঁ সকলোৰে খবৰ ভাল মোৰ বৰ্তমান ভাল আৰু আজি অলপ বেলেগ চিষ্টেমৰ ভিডিঅ'টো ব্লগ আৰম্ভ কৰোঁ তো আম খাবলৈ ভাল লাগে যেতিয়া হয় পকা ওয়েলকাম টু মাই ইউটিউব চেনেল জে জ্যোতি ডেকা ৰাতিপুৱা খাইছোঁ কণী কয় আমলেট আৰু হাতত সদায় ৰাখিব গাড়ী চলালে হেলমেট আৰক্ষীৰ দায়িত্ব সদায় কৰিব পালন নহ'লে বাপেকে পুলিচে কাটি দিব চালন গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এটা কথা জানেনে ভদ্ৰক কয় মানে ইংলিছত জেণ্টেলমেন মানে ভদ্ৰ আজি চাম আমি ৰবিদাৰ ৰুদ্ৰ তো বৰক নকৰোঁ দেৰি আৰু ভিডিঅ'টো নাযাব আধাতে এৰি তো মই আৰু ভাইটিয়ে গৈ আছোঁ বৰবিলা চাইডেদি অনুৰাধা চিনিপ্লেক্স যিটো আছে বামুণী মৈদাম নাৰেংগী তো আমি ধুনীয়াকৈ এতিয়া ইফালেদি যাওঁ তো আমি দুটা পিন্ধি ল'লোঁ হেলমেট পিন্ধি লৈছে মই পিন্ধি লৈছোঁ তো বলক আৰু ক'ৰবাত গ'লে হেলমেটটো পিন্ধি যাব কাৰণ বহুত চেকিং চলি আছে মানে চেকিং বুলি নহয় নিজৰ ছেফটিটো সদায় মেইন তো হেলমেটটো লগত পিন্ধি যাব আৰু আমি গৈ আছোঁ এতিয়া ইফালেদি কি ধুনীয়া ভিউ চাওক না মানে গছৰ তলে তলে কি মজা লাগিছে গৈ আৰু এনেদৰে যাই আছোঁ এতিয়া আৰু আকাশখন কি মজা যিহেতু ফৰকাল বতৰ আৰু গৈ ভাল লাগিছে আৰু গছৰ তলবোৰ ইমান ধুনীয়া লাগিছে মানে বুজাব নোৱাৰা এক অনুভৱ আৰু ফিল্মখনৰ এটা গানেই আছে আগলি অনুভৱে এই আগলি অনুভৱে শুনি শুনি এতিয়া যাওঁ বলক ডাইৰেক্ট লগ পাই আছোঁ অনুৰাধা চিনিপ্লেক্স বামুণী মৈদাম নাৰেংগী তো মানে চিনেমা হলটো পোৱাৰ আগতে এটা মজা মন্দিৰ দেখিলোঁ মানে ভাল লাগিল দেখিকে মন্দিৰটো সেইবাবে আপোনালোকেও দেখাই দিলে মজা লাগিছে ইফালে চাই ইফালে এটা আছে মন্দিৰ আৰু ইফালে এটা আৰু আমি পালোঁ আহি অনুৰাধা চিনিপ্লেক্স অনুৰাধা তো 54 ইয়াৰ্ছ চেলিব্ৰেশ্যন কৰিলে মানে 54 বছৰ হৈ গ'ল আৰু ইয়াৰ ভিতৰত সোমাই দিলোঁ আমি ধুনীয়াকৈ আৰু সোমাই পাব এটা ধুনীয়াকৈ জাপি মানে লাইট এটা আছে লাইটটো অফ হৈ আছে আৰু এনেদৰে আমি ওপৰৰ ফালে এতিয়া উঠি যাম ধুনীয়াকৈ আৰু ওপৰত উঠি গৈ মানে চিনেমা চালে সদায় পপকৰ্ণ মানুহে খাই যায় ন তো পপকৰ্ণ এইবোৰ চাওক পপকৰ্ণৰ দোকানে ভৰ্তি হৈ আছে ইয়াতে পূৰা পপকৰ্ণ কিমান লাগে পপকৰ্ণ আহি ল'লেই হ'ল যিমান লাগে সিমান লৈ ল'ব পাৰে তো মানে আমাৰ শ্ব' আছে 2:50 এতিয়া বাজিলে 2:10 তো অলপ টাইম ৰখি দিওঁ তো মুখ হাত ধুই ল'লোঁ ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ ভাইটিৰ লগত তো এতিয়া যাম ভিতৰলৈকে আৰু কেনেকৈ চাম আৰু আপোনালোকক ক'ম তো এনজয় কৰক বহি ল'লোঁ ধুনীয়াকৈ চিনেমা হলত এতিয়া কিবা গান বজি আছে এইটো কপিৰাইট লগাই দিব পাৰে তো কাটি দিব লাগিব গানটো না তো এইখনে হ'ল বৃহৎ আকাৰৰ স্ক্ৰীণ অলপ পিছত ইয়াতে আৰম্ভ হ'ব মজা যিকোনো অনুষ্ঠান সফলতাৰে অনুষ্ঠিত কৰাত সহায়ক যোগাযোগৰ বাবে ফোন নম্বৰ 908 তো ভিতৰৰ মানুহ চাওক এতিয়া অলপ মানে খালী হৈছে অলপ পিছত পূৰা ফুল হৈ যাব ৰ'ব দেখাই আছোঁ পূৰা ফুল হোৱাৰ পিছত মানে মিনিমাম ফুল হ'লে 90% কমপ্লিট আৰু 10% বাকী আছে তো ফিল্মখন সমাপ্ত ইমানতে আৰু মানুহবোৰ উঠিলে আৰু বেয়া নাপাব এটা কথা কৈ দিওঁ মানে ফিল্মখন ইয়াতে দিয়াটো এইটো লিগেল নহয় চ' মই জাষ্ট এইটো গানটো অলপকৈ দিলোঁ কাৰণ গানটো ইউটিউবতে উপলব্ধ গতিকে গানটো দিলোঁ তাৰ বাহিৰে বেলেগ নিদিওঁ তো বেয়া নাপাব মজা লাগে চাই আপোনালোকে আহিব চাবলৈ তো মানে যোৱাবাৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিলে ঝুমুৰ নৃত্য তাৰ আগৰ বছৰ কৰিলে বিহু আৰু এইবাৰ মানে বড়োসকলে যি বাগৰুম্বা নৃত্য সেইটো মানে কৰিবৰ কাৰণে মানে প্ৰচেষ্টা কৰিছে তো গতিকে আহোঁতে অলপ দেখা পালোঁ এই নাৰেংগীতে শিকাই আছে বাগৰুম্বা নৃত্য তো ভাল লাগিল দেখা দিলে আপোনালোকো তো ফাইনেলি চাহ শেষ কৰিলোঁ আৰু মজা লাগিল তোমাৰ কেনে লাগিল একদম মজা ৰবিদাৰ মানে মজা ফিল্ম লাগিল এইখন আৰু সঁচাকৈ ফাৰ্ষ্ট টাইম চাইছোঁ কাৰণ চিনেমা হলৰ মোৰ ফাৰ্ষ্ট টাইম তোমাৰ কেনেকুৱা মোৰো ফাৰ্ষ্ট টাইম ভাইটিৰ লগত ফাৰ্ষ্ট টাইম তো মজা লাগিছে আৰু চিনেমাখন মানে অসমীয়া ফিল্ম ক'লে এনেও ভালে কাৰণ ৰবিদাই বনাইছে আৰু আমাৰ অসমীয়া যিমান চিনেমা আছে সদায় যেনেকৈ হিন্দী চিনেমাবোৰ ছাপোৰ্ট কৰে তো আছামিজ চিনেমাবোৰ যাতে ছাপোৰ্ট কৰে এনেদৰে তো মজা মই চালোঁ আৰু আপোনালোকে চাওক বহুতে চাগে চালে আৰু মই আজি চালোঁ তো বহুত বেছি ভাল লাগিল কাৰণ অসমীয়া চিনেমা সঁচাকৈ ৰবিদাই বহুত এখন ভাল ফিল্ম ৰুদ্ৰ মানে আপোনালোকে চাব লাগে মানে কাহিনীটো সঁচাকৈ বহুত বেছি ভাল লাগিল এণ্ডিঙত এটা কৈ দিওঁ মানে লগ হৈ গ'ল ফাইনেলি 6-7 ইয়াৰ্ছৰ পাছত 6-7 বছৰ পাছত লগ পালে নিজৰ ফেমিলি কেনেকুৱা এটা ইম'শ্যন জড়িত হৈ আছে তো সঁচাকৈ বহুত বেছি ভাল লাগিল তো আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ' পাম বুলি আশা কৰিছোঁ থেংক ইউ অল